ৰিক হানছেনে কৈছিল, মই কেৱল নিশ্চিত হ'ব খুজিছিলোঁ যে মই এতিয়াও জীৱিত হৈ আছোঁ। প্ৰকৃততে ই আছিল নিজৰ ভাগ্যৰ বিৰুদ্ধে এক সংগ্ৰাম, যি সংগ্ৰামত মই জয়ী হ'ব খুজিছিলোঁ। গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজ চমুকৈ iUKD প্ৰতিষ্ঠাৰ এই সংগ্ৰামখন বৰ সহজ নাছিল। বহু বাধা বিঘিনি তথা প্ৰত্যাহ্বানৰ মাজেৰে আহি আজি 12 ছেপ্টেম্বৰ 2025 iUKDয়ে 2 বছৰ সম্পূৰ্ণ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছিল, তোমাৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে, ফলৰ ওপৰত কেতিয়াও নাই। কৰ্মৰ ফল তোমাৰ উদ্দেশ্য নহওক, অকৰ্মৰ প্ৰতি তোমাৰ মোহ নহওক। হে সুধীজন, 2023 12 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই কিডনী হস্পিটেল iUKDৰ পবিত্ৰ সপোনটোৱে পোখা মেলিছিল। পবিত্ৰ কৰ্মক সাৰথি কৰি জন্ম লগ্নৰে পৰা আমাৰ কেৱল এটাই লক্ষ্য আৰু উদ্দেশ্য আছিল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ প্ৰতি প্ৰস্ৰাৱ তথা কিডনীজনিত চিকিৎসাৰ ক্ষেত্ৰত সৰ্বোত্তম সেৱা আগবঢ়োৱা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে গৈ 150ৰো অধিক স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আমি দুখীয়া আৰ্তজন তথা সাধাৰণ জনতাক স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তুলিবলৈ অহৰহ চেষ্টা চলাই গৈছোঁ। সেই সুধীজন, কিডনী হস্পিটেল iUKDয়ে 2 বছৰ পাৰ কৰা এই সময়ছোৱাত কতজনৰ যে পবিত্ৰ উৎসৰ্গা আৰু আশীৰ্বাদ জড়িত হৈ আছে তাক আমি শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম। প্ৰত্যেকৰে ওচৰত আমি চিৰকৃতজ্ঞ। আমি কৃতজ্ঞ iUKDৰ প্ৰতিগৰাকী বিষয়ববীয়া চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ ওচৰত। আমি কৃতজ্ঞ সেইগৰাকী কৃচ্ছ সাধক লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ ওচৰত, যিয়ে তেওঁৰ প্ৰতিটো উশাহ নিশাহত লালন আৰু পালন কৰি আহিছে কিডনী হস্পিটেল iUKDক, যাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে লাভ কৰিবলৈ সক্ষম হ'ল আধুনিক ৰবটিক প্ৰযুক্তিৰে সুসজ্জিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম তথা সমগ্ৰ ভাৰতবৰ্ষৰ 5খন স্বয়ংসম্পূৰ্ণ ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল iUKD। হে সুধীজন, দ্বিতীয় বৰ্ষপূৰ্তিৰ আজিৰ এই পবিত্ৰ দিনটোত আপোনাৰ উপস্থিতিও আমাৰ বাবে সাহস, প্ৰেৰণা আৰু আশীৰ্বাদ স্বৰূপ। আপোনাক কথা দিলোঁ, কৰ্মক ধৰ্মৰূপে পালন কৰি iUKDয়ে এই বসুন্ধৰাত প্ৰতিটো খোজ আগবঢ়াব কেৱল জনতাৰ সেৱাৰ বাবে। সৰ্বে সন্তু সুখিনং, সকলোৰে মংগল হওক। প্ৰণাম।